এইটো এটা সাধাৰণ হিল নহয়, সম্পূৰ্ণ ভিডিঅ'টো চাওক সকলো কথা গম পাব। আৰু এই হিলটো যে দেখিছে, এই হিলটো যেতিয়া ডুব যাব তেতিয়া বোলে গোটেই পৃথিৱীখন ডুব যাব। আৰু আপোনালোকে মোৰ সম্পূৰ্ণ ব্লগটো চালে সকলো কথা গম পাব। বানপানী বানপানী গাইছ, বানপানী নহয়, এই চাইডে ইমানখিনি পানী হয় যিহেতু আমাৰ ধেমাজি ডিষ্ট্ৰিক্টত আছোঁ বৰ্তমান সময়ত। ক'তনো গৈ আছোঁ চাই থাককচোন সম্পূৰ্ণ ভ্লগটো। আজিৰ ভ্লগটোত বহুত ধুনীয়া ধুনীয়া জেগালৈ গৈ আছোঁ, আপোনালোকে সম্পূৰ্ণ ভ্লগটো চালে সকলোবোৰ দেখা পাব। আজি এই যাত্ৰাটো ৰাতিপুৱা 4টা বজাতে ওলাইছোঁ, ক'ত ক'ত যাওঁনো চাই থাকক। তো গাইছ, এতিয়া আহি ধেমাজি ট্ৰেইন ষ্টেচন পাই গ'লোঁ। এইপিনে আমাৰ ট্ৰেইনখনো আহিলে, এতিয়া আৰু ইয়াতে উঠি আৰু যাম আৰু। বাকী ক'ত যাই আছোঁ, কিয় যাই আছোঁ চাই থাকক। ঘৰলৈ আহিছিলোঁ যিহেতু এতিয়া গৈ আছোঁ। ক'ত গৈ আছোঁ গম পাইছে চাগে যিসকলে ভিডিঅ' আগতে চাইছে, আৰু যিসকলে গম পোৱা নাই চাই থাকক, গম পাই যাব। আৰু আমি ধেমাজিৰ পৰা অলপ দূৰ আগলৈ গৈয়ে গোগামুখ হ'ব নেকি এই জেগাখিনি। ইমান এখন ডাঙৰ জংঘল, যেতিয়া অহা যোৱা কৰোঁ এই জংঘলখন পাওঁৱেই। বহুত ডাঙৰ জংঘল, নামটো গম নেপাওঁ, কিন্তু ইয়াৰ ভিতৰত যে কি কি নাথাকিব, সকলোবোৰ জীৱ জন্তু থাকিব ইয়াৰ ভিতৰত। যিমানে পাওঁ হৈছোঁ ট্ৰেইনখন সিমানে ৰখাই থৈছে, ইয়াতে 1-1.5 ঘণ্টামান ৰখাই থৈছে ট্ৰেইন। আৰু গাইছ, আহি আমি ফাইনেলি পাই গৈছোঁ। আমাৰ এজন ভিনি আছে, ভিনিয়ে আমাক নিব আহিলে। এতিয়া গৈ আছোঁ বৰ্তমান তেওঁলোকৰ ঘৰত। এয়া বিশ্বনাথ চাৰিআলি। আপোনালোকে যোনে যোনে বিশ্বনাথৰ পৰা চাই আছে গম পাইছে। আৰু প্ৰথমে হোটেলত কিবা খাই ল'লোঁ, তেওঁলোকৰ ঘৰত বোলে মানুহ নাই বৰ্তমান, মতলব ক'ৰবাত গৈছে তেওঁলোকৰ ঘৰৰ মানুহবোৰ। আৰু খাই বৈ আকৌ আমাৰ লক্ষ্যস্থানলৈ গ'লোঁ। আমি একদম ঘৰলৈ নগ'লোৱে, মানে ডাইৰেক্ট আমি যিটো জেগালৈ আহিছিলোঁ, মই কৈছোঁ প্ৰথম সেই জেগাটোলৈ গ'লোঁ, তাৰপিছত আপোনালোকৰ ঘৰলৈ যাম। বেগ চেগ গাড়ীতে আছে। আৰু আহি পাই গ'লোঁ ফাইনেলি এই সুন্দৰ জেগাডোখৰ। আপোনালোকক এই জেগাডোখৰৰ বিষয়ে যিখিনি কথা ক'ম ন, যিসকলে আহিছেতো গম পায়, যিসকলে অহা নাই তেওঁলোকক কৈছোঁ। আৰু যিসকলে আহিছে আগতে তেওঁলোকেও চাই খুব ভাল পাব, বহুত ভাল পাব। আৰু আপোনালোকে দেখিছে লেফ্ট চাইডে সেইটো মাজত এটা দ্বীপ আছে, তাত চাৰিওকাষে পানীয়ে বেৰি আছে আৰু মাজতে আছে। তাতো মন্দিৰ আছে বুলি কোৱা শুনিছোঁ, কিন্তু বৰ্তমানতো যাব নোৱাৰিম, বহুত পানী আছে আৰু ইমান টাইম লৈ অহা নাই যিহেতু। জনবিশ্বাস মতে এই শিলটো যেতিয়া পানীৰ তলত ডুব যাব তেতিয়া গোটেই পৃথিৱীখন ডুব যাব বুলি কোৱা হয়। দেখিছে নহয়? আৰু এইপিনে আছে ভগৱান গণেশ আকৃতিৰ এটা শিল, আৰু ইয়াৰ শুৰডাল ব্ৰিটিছৰ দিনতে ব্ৰিটিছে কাটি লৈ গৈছিল বুলি কোৱা হয়। আৰু এই জেগাখিনিত ভগৱান শিৱৰ কাহিনী জড়িত আছে বুলি কোৱা হয়। আৰু ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত বিশ্বনাথ ঘাটলৈ কোন কোন আহিছা কমেণ্টত ক'বলৈ নাপাহৰিবা। আৰু ইয়াক গুপ্তকাশী বুলি কোৱাও হয়। আৰু বাৰিষাৰ দিনত শিৱলিংগ এই পানীৰ তলত ডুব গৈ থাকে, আৰু যেতিয়া আকৌ ঠাণ্ডা দিন আহে তেতিয়া শিৱলিংগ ওলাই পৰে। আৰু গাইছ, মই আপোনালোকৰ লগত কথা পাতি থাকোঁতে মোৰ লগৰ কেইজন গৈ আকৌ বেলেগ জেগাত পালেগৈ। আৰু একদম মজা ইণ্টাৰেষ্টিং মন্দিৰ এটা আছে, তাত গৈ আছোঁ। আৰু যাওঁতে দেখাই দিওঁ, মেইন দ্বীপটো এইটো হয় পানীৰ মাজত, ব্ৰহ্মপুত্ৰ আৰু এইপিনে এখন নদী আছে, ইয়াৰ মাজতে আছে মেইন দ্বীপটো হয় এইটো। আৰু এই ব্ৰহ্মপুত্ৰৰ ইটো পাৰে আছে কাজিৰঙা। কিমান যে ধুনীয়া লাগে দৃশ্যটো দেখি। ৰাতিপুৱা সময়ত আৰু অলপ ধুনীয়া লাগে, আবেলি সময়তো যেতিয়া বেলিটো ডুব যাব হয় তেতিয়া আৰু ধুনীয়া লাগে। আৰু চাওকচোন গাইছ, মই আপোনালোকৰ লগত কথা পাতি থাকোঁতে মোৰ লগৰ কেইজন গুচিয়ে গৈছে। তেওঁলোকৰ পাছে পাছে জল্দি গৈ আছোঁ, আৰু নহ'লে মোক এৰি যে গুচি যাব। ভিনি, খুৰাৰ পুতেক আছে। এইটো চাইডে ব্ৰহ্মপুত্ৰ, এইটো চাইডে বৰখাং নদী না। এনেও তোমাৰ নদী ব্ৰহ্মপুত্ৰত পৰে বা নদী ব্ৰহ্মপুত্ৰ যিবিলাক সাগৰত পৰে সেই জেগাটো বেলেগেই হৈ যায়। তুমি হেৰিয়াত চকীঘাট ব্ৰিজত চাবাচোন। আৰু ইয়াতে আছে মজা মন্দিৰ। সেইটো চাইডৰ দি আহিছে, সেইটো ব্ৰহ্মপুত্ৰ। এইখনো ব্ৰহ্মপুত্ৰ। সেইটো চাইডে কাজিৰঙা আছে না? কাজিৰঙা। আৰু গাইছ চাওকচোন, নদীৰ মাজত মহাদেৱ। আৰু এই জেগাখিনিত আহিলে নিজৰ মনটো কিবা এটা ভাল লাগি যায়, মানে সকলো পাহৰি যোৱা যায়। দুখ কষ্ট কিবা আছিল যদি মনটো মানে কিবা ফ্ৰী লাগে। আৰু মই আপোনালোকক দেখাই থাকোঁতে মোৰ লগত যিকেইজন আহিছিলে তেওঁলোক গুচি গ'ল বেলেগ এটা জেগাত। মই যিহেতু ইয়াত প্ৰথম আহিছোঁ, তো মই কল কৰি তেওঁলোকৰ কোন চাইডে গৈছে তেওঁলোকক কল কৰি সুধিছোঁ, আৰু সেই চাইডত জল্দি গৈ আছোঁ। তথাপিও ভিডিঅ' কৰিবলৈ এৰা নাই। কিন্তু মেইন মন্দিৰ ভাগ ইয়াতহে। দুখ আৰু ক'ব পৰা নাই।
মই বাৰু ৰং চাই এটা এণ্ট্ৰি মাৰি দিলোঁ এতিয়া মন্দিৰ নহয় এই গম পাইছোঁতো আগৰ দিনৰ এই ইয়াৰ পৰাই ফটো মাৰা যায় আৰু গাইজ মেইন মন্দিৰ ভাগ এই ভাগহে মোক মানে একদম দেখাম বুলি কৈ একেবাৰে শেষত দেখাইছে আৰু মেইন মন্দিৰ ভাগ আৰু আপোনালোকে কোনে কোনে ইয়াত আহিছে কমেণ্ট কৰিব আৰু ৰখক ভ্লগটো এতিয়া এদাই হোৱা নাই ইয়াতে 4 দিনৰ ভিডিঅ' আছে টোটেল 4 দিনৰ আৰু আমি ইয়াতে ফটো মাৰিলোঁ ভিডিঅ' বনালোঁ আৰু এতিয়া গৈ আছোঁ আৰু এতিয়া ভিনিহঁতৰ ঘৰত এতিয়াহে যাম আৰু এইপিনে বহি ৰেডি আমি এইপিনে আছে মোৰ লগতে পোৱালিটো আৰু মোৰ লগত ইও আছে আৰু ইয়াৰ ৰাতিপুৱাৰ পৰা ভাগৰ লাগি গৈছে ৰাতিপুৱাৰ পৰা আহি আছে কেমেৰাৰ সন্মুখত একো ৰিয়েকশ্যন দিব মন নোযোৱা হ'ল আৰু তাৰ আৰু এয়া বিশ্বনাথ চাৰিআলি কোনে কোনে বিশ্বনাথৰ পৰা চাই আছা কমেণ্ট এটা কৰি জনাবা হা তো গাইছ আমি ভিনিৰহঁতৰ ঘৰত এদিন থাকিলোঁ এতিয়া নেক্সট দিনা আমি যাব ওলাইছোঁ আমাৰ ৰুমত যাব ওলাইছোঁ আৰু ভিনিৰহঁতৰ ঘৰৰ পৰা ওলালোঁ আৰু ওলাই টমটম এখন লৈ আৰু আহি আছোঁ পূৰা ৰাতিপুৱা আমি এতিয়া বৰ্তমান 6 বাজিছে 6টা বজাতে আহি আছোঁ চকু ৰঙা হৈ আছে একদম উঠি আহিছোঁ আৰু জাষ্ট আৰু আজি ৰাতিপুৱা আহি কিবা মনটোৱে কিবা এটা ভাল লাগি গৈছে হাতী দেখিলোঁ বহুত দিনৰ মূৰত দেখিলোঁ তেনেকৈতো দেখি পোৱা নাযায় আৰু এইপিনে আহি পাইছোঁ বিশ্বনাথ চাৰিআলি ইয়াতে ট্ৰেইন ষ্টেচন এইখিনি হ'ল আমাৰ বস্তুখিনি চাউল দি পঠাইছে ঘৰৰ পৰা ইয়াত এই চাউলখিনি দাঙোতেহে চবতকৈ বেছি কষ্ট হৈছে আৰু আহি এতিয়া টিকেট কাটিম আৰু মানুহ লাইন পাতি আছে মই বহি আছোঁ এইটো বেয়া হৈ আছে নহ'লে তাতে কাটি আৰু জল্দি গুচি যাওঁ এইপিনে আহি ট্ৰেইনত বহি গ'লোঁ এতিয়া ট্ৰেইনত বহি গৈ আছোঁ আৰু পূৰা দিনডাল যাব লাগিব আজি আৰু মানুহ কি ক'ম মানুহ বহুত ভিৰ আৰু ধুনীয়া একদম দৃশ্যবিলাক চাই গৈ আছোঁ ভাল লাগিছে এইপিনে আহি আমি পাই গ'লোঁ ফাইনেলি এতিয়া পাই লগে এতিয়া ৰুমত যাম সন্ধিয়াই হ'ব অলপ পাছত আৰু এতিয়া 6টা বাজিছে আন্ধা হওঁ হৈছে অলপ আৰু এইপিনে আমাৰ চাউলখিনি এইখিনিতো থাকিবই আৰু চবতকৈ কষ্ট এইখিনি দিছে দাঙোতে মেলোতে এইপিনে আমি অহাৰ ট্ৰেইনখন এইখন আৰু এইপিনে চাউল আমি দুটাই ধৰি লৈ আহি আছোঁ আৰু ট্ৰেইন ষ্টেচনৰ পৰা ওলাই টমটম এখন বুক কৰিলোঁ বুক কৰি আমাৰ বেগ চেগ সকলোখিনি লৈ এতিয়া গৈ আছোঁ আৰু গাইছ আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ কেনেকুৱা লাগিলে কমেণ্টত ক'ব বাই